So hey guys, welcome to back Nakachari Boy YouTube channel. So মানে guys, আজি বহুত দিনৰ মূৰত ন ব্লগ বনাবলে মানে এৰি দিয়া নাছিলো মানে মেইন কেছ মানে কেইটামান কামো আছিলে মানে বিজি হৈ আছিলোঁ। তাৰপিছত এইফালে আমাৰ মানে আসাম পুলিচৰ প্ৰিপেয়াৰ কৰি আছিলোঁ, তাকে মানে এক্সাম হ'ল আৰু এতিয়া কলেজত এক্সাম কেইটামান বাকী আছে। তাৰপিছত ফ্ৰী হৈ পেলাই আপোনালোকৰ কাৰণে কৈছোঁ নহয় ধামাকাৰ ভিডিঅ' লৈ আহিম। মানে ধামাকা মানে আকৌ আনিম আৰু মানে জমনি টাইপৰ আনিম, কিবা কমেডি ন। এই গাইজ মানে আজি ভাবিছোঁ বহুত দিন হৈ গ'ল ভিডিঅ' এটা লৈ আহোঁ আপোনালোকৰ আগত, আৰু আপোনালোকে কেনেকুৱা আছে কমেণ্ট কৰি জনাব, চবেই ভাল নেকি। আৰু গাইজ যোনে মোৰ ভিডিঅ'ত ফাৰ্ষ্ট টাইম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু বেল আইকনটো অল কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ ওচৰত ফাৰ্ষ্ট টাইম গুচি যাব। আৰু গাইজ ভিডিঅ' ভাল লাগিলে লাইক, আৰু যিমান পাৰে আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, আৰু যাক শ্বেয়াৰ কৰিব তাক কৈ দিব ছাবস্ক্ৰাইব কৰিবলৈ। মই আশা কৰিম যে আপোনালোকে ছাবস্ক্ৰাইব কৰে যেন। আৰু গাইজ মানে আজি মনটো অকণ ভাল নাই লগা মানে বতৰো ডাউন, লগতে মোৰ মনো ডাউন। মানে কি কৰিম গাইজ, মানে যোনটো নাভাবোঁ সেইটো হৈ যায় আৰু যোনটো ভাবোঁ সেইটো নহয়। মানে আমাৰ লিখীয়া মানুহৰ যোনটো ভাবোঁ ন ভাল কাম এটা কৰিম বা ভাল কাম এটা হ'ব বুলি, সেইটো কামটো কেতিয়াও নহয়, আৰু যোনটো নভবা কাম সেইটো আগতে হৈ পৰে। আৰু গাইজ মানে এতিয়া এক্সাৰচাইজৰ ইণ্টাৰভিউ চলি আছে ন, তো মোৰ ফালৰ পৰা চবকে বেষ্ট অফ লাক থাকিল। তো আপোনালোকে ভালকৈ দিব, কোনোবাই দিছে যদি মোৰ চেনেলৰ মেম্বাৰ মানে মোৰ ছাবস্ক্ৰাইবাৰ কোনোবাই দিছে যদি বেষ্ট অফ লাক, ভালকৈ দিবা তুমি। আৰু ৰিটাৰ্ণত নাম আহিব তেনেকুৱা অকণ মানে কষ্ট কৰিবা। চ' গাইজ ময়ো দিছিলোঁ ন, বৰ্তমান মই কৈছোঁ নহয় মোৰ যিটো বৰষুণ পালোঁ ন, বৰষুণ মানে একেবাৰে বোকা, গোটেই পানী বহুত হৈ আছিলে পথাৰৰ দৰে পানী, যেনে তেনে মানে কোৱালিফাই হ'লোঁ আৰু আপোনাৰ 6.57 লাগিলে টাইম। তাৰপিছত টোটেল মাৰ্ক 31 পাইছোঁহি। তো গতিকে 31 পাইছোঁ, ৰিটাৰ্ণত নাম আহে নে নাহে গম নাপাওঁ, যদি আহে আপোনালোকক ভিডিঅ' এটা দিম বাৰু আহিলে। তাৰপিছত আপোনালোকে ভালকৈ দিব। তাৰপিছত গাইজ আপোনালোকে ছোৱালী দাদাই দিয়ক, মানে মেইন কেছ কি এক্সাইজৰ ইণ্টাৰভিউ বা পুলিচৰ ইণ্টাৰভিউ বা ইণ্ডিয়ান আৰ্মিৰ ইণ্টাৰভিউ যোনে দিছে, মানে ফাৰ্ষ্ট টাইম মোৰ হিচাপত কেৰিয়াৰটো বনাই ল'লে মানে কি হ'ব, পাছত নিজে ছোৱালী লাইন লাগি যাব, গম পাইছেনে। কিমান ছোৱালী লাগে, নিজে মানে তুমি আগে যাবা আৰু ছোৱালী পাছে তোমাৰ পাছে যাবা, তেনেকুৱা হৈ পৰিব। তো গাইজ আজিলৈ ভিডিঅ' মানে নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।